তো হেল্ল' কি খবৰ আপোনালোকৰ সকলোৱে ভাল তো মোৰো ভালে হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা তো গাইছ আমি আহি আজি পালোহি আঠখেলীয়া নামঘৰ তো গাইছ বলক ভিতৰত সোমাই যাওঁ কি দেখাব পাৰোঁ চেষ্টা কৰিম আপোনালোকক দেখাবলৈ তো গাইছ গোলাঘাটত বহুতো কৰোণা সেইকাৰণে মানুহ ইমান খাবলৈ দিয়া নাই তো গাইছ প্ৰথম সোমোৱাৰ আগতে এনেকৈ পাব আগফালে আছে বহুত ধুনীয়াকৈ সজাই ৰাখিছে এইফালে এখন শৰাই আছে ইফালে এখন শৰাই আছিলে তো গাইছ সেইটো পুখুৰী বহুত ডাঙৰ কাছৰ আছে কিন্তু কপাল বেয়া এটাও দেখিও নাপালোঁ মানে এটাও দেখি নাপালোঁ আৰু বলক নামঘৰটো চাৰিওফালে অলপ ফুৰি আছোঁ বিশেষ ইয়াত দেখাবলগীয়া বস্তু নাই যি আছে তাকে দেখালৈ আৰু ক'ভিডৰ কাৰণে মানুহে একেবাৰে কমকৈ সোমাব দিছে চবৰ লগতে মাস্ক মাৰিবই দিছে সোমাব দিয়া নাই ইয়াত কিন্তু এটা ভাল লাগিলে বহুত চাফা বহুত ধুনীয়াকৈ ৰখাইছে ইমান ধুনীয়াকৈ চাফা কৰি ৰাখিছে এঘৰ মানুহ নাথাকে তো গাইছ এইফালে ডাঙৰ হয় এইফালে এখন ডাঙৰ হয় বহুত ডাঙৰ তো গাইছ ইয়াতে আপুনি চাকি জ্বলাব পাৰে আৰু বেছি মানুহ হ'ব দিয়া নাই তাৰপৰা এইটো হ'ল আপোনাৰ সোমৰ আগফালৰ ধৰ গেটৰ ফ্ৰণ্টৰ এইফালৰ দোকান চাইডৰ দোকান আছে ৰাইট চাইডে এতিয়া বৰ্তমান দোকান বন্ধ হৈ আছে মানুহ একেবাৰে কম ইয়াত গোলাঘাটত কৰোণা বেছি হৈছে নেকি সেইকাৰণে একেবাৰে মানুহ কম বেছি মানুহ নাই তো গাইছ এই আছিলে আঠখেলীয়া নামঘৰ আৰু একো দেখুৱাবলগীয়া নাই আৰু ভাগৰো বহুত লাগিছিলে তো ইমানতে ভিডিঅ'টো সামৰণি মাৰি তো গাইছ যদি এই ভিডিঅ' চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ বাই বাই টাটা